অসমৰ চাৰিসীমাটো উল্লেখ কৰক। উত্তৰে ভূটান আৰু অৰুণাচল প্ৰদেশ, দক্ষিণে মেঘালয়, ত্ৰিপুৰা, মিজোৰাম আৰু বাংলাদেশ, পূবে নাগালেণ্ড আৰু মণিপুৰ আৰু পশ্চিমে পশ্চিম বংগ। অসমৰ মুঠ বিমানবন্দৰ কেইটা আৰু কি কি? ইয়াৰ উত্তৰটো হৈছে অসমত সৰ্বমুঠ 6টা বিমানবন্দৰ আছে। এই বিমানবন্দৰকেইটা হৈছে 1 নম্বৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, 2 নম্বৰ মোহনবাৰী, 3 নম্বৰ লীলাবাৰী, 4 নম্বৰ শালনীবাৰী, 5 নম্বৰ ৰৰৈয়া বিমানবন্দৰ আৰু 6 নম্বৰ কুম্ভীৰগাম। অসম চৰকাৰৰ নতুন আঁচনি কেইখনমানৰ বিষয়ে জনাওক। অসম চৰকাৰৰ নতুন আঁচনিবোৰৰ ভিতৰত 1 নম্বৰ আহিল অসম স্বনিৰ্ভৰ আঁচনি। এই আঁচনিখন 2022 চনৰ 19 জুলাইত মুকলি কৰা হৈছিল। 2 নম্বৰ আহিল অৰুণোদয় আঁচনি। এই আঁচনিখন 2020 চনৰ 2 অক্টোবৰত মুকলি কৰা হৈছিল। অসমত থকা ৰাষ্ট্ৰীয় উদ্যানকেইখনৰ বিষয়ে জনাওক। অসমত সৰ্বমুঠ 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। এই উদ্যানকেইখন হৈছে কাজিৰঙা, মানস ৰাষ্ট্ৰীয় উদ্যান, নামেৰি, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা, ৰায়মনা আৰু দিহিং পাটকাই। অসমত মুঠ গাঁও, মুঠ মহকুমা আৰু মুঠ জিলা কেইখন? অসমৰ মুঠ গাঁও হৈছে 26,395খন, মুঠ মহকুমা হৈছে 78খন আৰু মুঠ জিলা হৈছে 35খন। অসমৰ গাতে লাগি থকা বিদেশী ৰাষ্ট্ৰ কেইখন আৰু কি কি? অসমৰ গাতে 2খন বিদেশী ৰাষ্ট্ৰ লাগি আছে। এই দেশ দুখন হৈছে বাংলাদেশ আৰু ভূটান। বৰ্তমান অসমৰ ৰাজ্যপাল আৰু বিধানসভাৰ অধ্যক্ষগৰাকীৰ নাম কি? বৰ্তমান অসমৰ ৰাজ্যপাল হৈছে জগদীশ মুখী আৰু বিধানসভাৰ অধ্যক্ষ হৈছে বিশ্বজিৎ দৈমাৰী। নতুনকৈ গঠন হোৱা অসমৰ জিলাখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে তামুলপুৰ। এই জিলাখন 2022 চনৰ 23 জানুৱাৰী তাৰিখে ঘোষণা কৰা হয়। ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন? ইয়াৰ উত্তৰটো হৈছে ৰাজস্থান। বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি কোন? ইয়াৰ উত্তৰটো হৈছে দ্ৰৌপদী মুৰ্মু। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।